মন কাৰোৰে ভাল নহয়, কিন্তু দুখৰ মাজেৰে ক'ৰবাত সুখ পাম বুলি আগুৱাই যোৱাৰ নামেই জানো জীৱন নহয়। গতিকে ভাবিলোঁ কিমান আৰু আপোনালোকে নিজৰ জেগাত পূজা চাব। আহক অকণমান মঙলদৈৰ পূজা চাওঁ। আৰু সেই লগৰ কেইজনৰ লগত ওলাই আহি আমি পালোঁ আজিৰ প্ৰথমখন পূজা মণ্ডপ, য'ত পূজা চাম লগতে আপোনালোককো দেখুৱাম। দাদাৰ ছবিখনৰ লগত শ্ৰদ্ধাঞ্জলি শব্দটো কোনেও কেতিয়াও কল্পনা কৰা নাছিলে, কিন্তু কি কৰিব, জীৱন বৰ মায়াময়। আৰু এইখিনিতে মোৰ ফালৰ পৰা সকলোলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইয়াত অকণমান দেৰি থাকি গোটেইকেইজনে ক্ষীৰ খালোঁ আৰু আহিব লওঁতেই স্কুলীয়া বান্ধৱী দুজনী লগ পালোঁ। ইহঁতৰ লগত অকণমান কথা বতৰা পাতি আমি চিধাই গৈ পালোঁ মঙলদৈ ৩ নম্বৰ ৱাৰ্ডত অনুষ্ঠিত হোৱা পূজা মণ্ডপখনলৈ। ইয়াত অকণমান সময় কটোৱাৰ পাছত আমি টাউনৰ মাজেৰে খোজকাঢ়ি গৈ ৫ নম্বৰ ৱাৰ্ডৰ নতুন পাৰাৰ পূজা মণ্ডপ পালোঁ। আৰু ইয়াত এইবাৰৰ থিমটো হৈছে অপাৰেশ্যন সিন্দুৰ। সঁচাকৈ বৰ আকৰ্ষণীয় হোৱানে বাৰু? এইবাৰ আহিলোঁ মঙলদৈৰ অন্য এখন পূজা মণ্ডপলৈ। ইয়াত আৰতি কৰি আছে। ছাতিৰ ওপৰত এনেকৈ কালাৰিং লাইট দি পেলাই কৰা ডেক'ৰেশ্যনটো মোৰ আগৰ পৰাই ভাল লাগে। আৰু তাৰে মাজতেই জিলিকি আছে আমাৰ সকলোৰে মৰমৰ দাদা। চিধা ওলাই ইয়াত দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখেৰে আহি আধা লিটাৰ পানী পান কৰি আমি আহিলোঁ ভেবাঘাটত হৈ থকা ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা অৰ্থাৎ ষ্টেট হেণ্ডলুম এক্সপো। ইয়াত অসমৰ বহুতো ঠাইৰ লগতে অসমৰ বহিৰাজ্য পাঞ্জাৱ, হাৰিয়ানা, কাশ্মীৰ, ত্ৰিপুৰা আদিৰ সাজ পোছাকৰ লগতে বিভিন্ন সামগ্ৰীবোৰ চাই পূজাৰ বতৰ যিহেতু জিলাপি আৰু চাহৰ জুতিলৈ সময় প্ৰায় 10:31 গতিকে আজিলৈ এৰিছোঁ। বাই বাই।